बारबा फायदोंसै होमब्लाबो जों प्लास्टिक लाबो जेबो लाबो गोलै लानानै सिथफ्ला लानानै थागोन बोनो बुथालाबो सिथालाबो बोन थागोन जों जेरावबो थाङा आं दागारनि गोरलैनिफ्राय मालायनि न'आव बिदि बर'फोरनि न'आव थानानै देरबोनानै हाबा जाबाय हाबा जानानै दा फिसायानि फालि ओंखायनो आं जेराव बयबो गासिबो खोथा रोंजोबो नालाय मोजां गैया सार न'आवहाय दागारियाव गंसेल' दङ आरोखि जेबो जायगा गैया गोलैल' बे भारा बे न'आवनो थाहैदोंमोन ला बे जायगायाव होनबाय मालायफोरा जायगा मोनगोन हा गोदानाव थाहैदो होननानै बयबो बुंनायखाय फैबाय बेसे न' भारा गारनाय होननानै ओमफ्राय गोरलैफोरा साब्रैबानि गोरलै हौवाया सानफ्रामबो हाजिरा खामानि मावो थोआ गोरलैफोरनि दासिमबो लेखा सिखा बानायनो हायाखै मा मावनाय जों बिनिफ्राय होखारलाबो जों थांनो हानाय नङा दा गिर्जा न'आव फोब्रबो सिफायबाय जों सप्तायाव जों गिर्जा हाबोमोन बे गिर्जा न'आव अननाय गैया इसेबो सोरखारा अननाय गैया इसेबो जों नागारखाया हगारखाया जों बोन थागोन सिथालाबो बोन थागोन हगारखाया बेनो जोंनि खोथा बासन माबायदि खस्थ' सोलियोमोन खस्थ' जोंनि आथिंजों थाबायनांगौ एफा गोजान थांलाय फैलाय गोलै बानानै दैया लेथ्रा बे दंग'नि लोंनांगौ दैखौ लायनांगौ एफा गोजान जों माब्रै सोलिनांगौ साइकेल गैया गारि गैया बे लामा संसाराव होमब्ला बिदि खस्थ' जों मावनांगौ भट होनानैबो जोंनि भट माब्रै सरकारा देरबोखो जों भट होनानैसो सरकारा देरबोबाय दा जाहाथे दिनै दिखि बे गरिबा फैनांगौ मानोबा बे फेंगाया होनदोंमोन बिगाथाम हा होगोन होननानै बुंदोंमोन गैया जोङो दासिमबो हा गैया फेंगा बुंदोंमोन फेंगा सारा दा जोंनि फोथाया सरकारा न'आव दागारियाव थांनानै न' नायनो हागौ जोंनि हा दंना गैया जों थगाया सार जों थगाया नांगौ जोङो हाजारबा बे जायगाखौ सिखांनो थांदों होमब्लाबो जों न'खौ माब्रैबा खस्थ' लाबो जों बेनि जायगायावनो थागोन जेरावबो थाङा হয় হয় আজি আমি দ্বিতীয়বাৰ ইলেকশ্যন কৰিছোঁ যোৱা 30 তাৰিখৰ আমি কৰিছিলে এই ওদালগুৰি এৰিয়াত আজি ছেকেণ্ড টাইম আজি 7 তাৰিখ আজি এই কৰাইবাৰী আৰু অক্সিগুৰি দুখন গাঁও আমি কৰিম বুলি প্লান লৈছোঁ আমি ইতিমধ্যে অলৰেডি কৰাইবাৰী আমি কৰা হৈছে ইয়াত 31 ঘৰমান আছে বাকী ইয়াৰ পিছত আমি অক্সিগুৰিত এটাচ যি নতুন গাঁও খুলি মানে কৰিব বিচৰা মানুহকেইটাক আমি আজি মুকলি কৰিব যাওঁ তেওঁলোকক কি ব্যৱস্থা লোৱা হ'ব যিসকলে ইয়াতে ব্যৱস্থা ল'ব লগা আছে বুলি মই ভাবা নাই যিহেতু ইয়াৰ যিবিলাক বাসিন্দা সিহঁতে স্থায়ীভাৱে সিহঁতে সঁচাকৈ দাঁতগাড়ী ফৰেষ্ট ভিলেজৰ স্থায়ীভাৱে সিহঁতৰ বাসিন্দা হয় সিহঁতৰ চব মানে মাটি বাৰী ঘৰ চব আছে সিহঁতক অলৰেডি ছাৰ্ভে কৰি আমি পোৱা গৈছে সিহঁতৰ কাৰণে আৰু পুনৰাই কিবা সিহঁতৰ সিহঁতৰ মানে খোৱা লোৱা বোৱাৰ কাৰণে কিবা এটা সুযোগ সুবিধা দিব লাগে বুলি মই ভাবা নাই যিহেতু সিহঁতে ইয়াৰে মানে বাসিন্দা ইয়াত আমি দেখা গৈছে যে যথেষ্টভাৱে ইয়াত জংঘল আৰু গছ চব ধ্বংস হৈ পৰিছে তো এইটো নতুনকৈ ৰূপায়ণৰ বাবে বা প্ৰটেকশ্যনৰ বাবে কি ধৰণৰ ব্যৱস্থা লোৱা হ'ব হয় আমি আজি ইভেকশ্যন কৰিছোঁ যিহেতু ইয়াতে জংঘল ধ্বংস কৰি মানুহবিলাক কৰিব বিচাৰিছে যিহেতু সেই মানুহবিলাক ইয়াৰ যিমান জংঘল আছিল সেইবোৰ মানে ধ্বংস কৰিছে সেই মানুহবিলাক আঁতৰাই ইয়াৰ পৰা আমি পুনৰাই ইয়াতে গছ গছনি ৰোপণ কৰিম বুলি আমি অলৰেডি প্লান কৰিছোঁ সেইখিনিয়ে বহুত মানুহে কয় যে যেতিয়া জংঘল ধ্বংস কৰিবলৈ আৰম্ভ হয় তেতিয়া মানা নকৰে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা কিন্তু যেতিয়া ঘৰ চৰ বনাই তেওঁলোকে তেতিয়াহে তেওঁলোকে একশ্যন লয় বুলি কয় কি ক'ব নাই সিহঁতে এনে মুখত কৈছে সিহঁতে আমি মানা কৰিছোঁ আগতেও মানা কৰিছে আৰু অলৰেডি সেইবোৰ এৰিয়া ৰেষ্ট্ৰিক্টেড এৰিয়া এইবোৰ মানাস টাইগাৰ ৰিজাৰ্ভ ফৰেষ্টৰ আণ্ডাৰত পৰে সেইটো কমপ্লিটলি ৰিজাৰ্ভ ফৰেষ্ট এইটো কোনো মানুহ ইয়াতে সোমাব নোৱাৰে এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰে জমিন আৰু ফৰেষ্ট হয় তেওঁলোকে যদি নামানে আপোনালোকৰ ফালৰ পৰা ইয়াতে আমি আইনৰ ব্যৱস্থা কৰিম আইনে কি কয় যিহেতু আমাৰ মেজিষ্ট্ৰেট লেভেল DC লেভেলৰ পৰা মানুহ আহিছে আজি লগতে আছে আমাৰ লগত তো আমি আইন ব্যৱস্থাটো কৰাই ল'ম যদি ইয়াৰ পৰা আগতে ইয়াতে ইভেকশ্যন কৰা হৈছিল আকৌ সিহঁতে আহি ইয়াতে বসতি স্থাপন কৰিলে হয় হয় তেতিয়ালৈকে আপোনালোকে যেতিয়া আকৌ বসতি স্থাপন কৰিলে আপোনালোকে কিবা একশ্যন লৈছিল নেকি তেতিয়া নাই সিহঁতক কোৱা হৈছিল নটিচ বহুতবাৰ দিয়া হৈছে তথাপিও সিহঁতে মানা নাই যাৰ ফলত আমি সেই ইভেকশ্যন প্ৰগ্ৰামটো কৰিব লগা হৈছে
যে গাঁওবাসীবিলাকে কৈ আছে সিহঁতে ইয়াতে 2005-ৰ পৰা বহি আছে, এইটো কি কথা সত্য হয়নে? নহয়, আমি ইয়াতে চাওক, আজি ছায়েন্সৰ যুগ, আপোনালোকেও মই কৈও লাভ নাই বা নকলেও একো কথা নাই। সেইটো আমাৰ কথা নহয়। ইয়াতে যদি আমি এইখন জেগাত যে মই থিয় দিয়া আছে আজি 5 বছৰ পিছত যদি চাব বিচাৰে আপোনালোকে টাইম লাইন জৰিয়তে গুগল মেপৰ আণ্ডাৰতে সেইটো পাই যায়। ইয়াতে 2 বছৰ আগত জংঘল আছিল না মানুহবিলাক বাস কৰি আছিল, আমি এইটো কোৱাৰ কথা নহয়, ছায়েন্সে ক'ব টাইম লাইন দি সেইটো ওলোৱাই লোৱা যায়। সেইখন কিমান ঘন জংঘল আছিল আজিৰ 5 বছৰ আগত, আজিৰ 5 বছৰ পিছত কি অৱস্থাত আছে সেইটো আমি টাইম লাইন চালে সেইটো গম পোৱা যায়। ছাৰ মানে 2014-ত আছিলোঁ, এই আদিবাসীৰ লগত চবৰ লগতে আছিলোঁ। 2014-ত গণ্ডগোল হোৱাতে মানে বেলেগ ছাইডত আছিলোঁ আমি। পিছত বেলেগ ছাইড মানে এই আইপোৱালি দাঁতঘাৰী মানে কিছুমান পাটাবাৰী আছিল। কিয় আহিব মানে তাত মাটি নাই, তাত আহিবই লাগিব, ক'ত পাম মাটি। মানে ইয়াত 2005-ত আহিয়ে মানে ইয়াতে আছিলোঁ, মানে আহিয়ে আছিলোঁ। আমাৰ এনেকুৱা ইলেকশ্যন 5 বাৰো হ'ল, এতিয়া চনতে 5 বাৰ হ'ল। আজি ইবাৰে ফাৰ্ষ্ট নটিচ আহিছে, আগতো নটিচ অহা নাছিল, ইবাৰে ফাৰ্ষ্ট নটিচ আহিয়ে মানে এনেকৈ পূৰা হুলস্থুল লগাই দিল। আমাৰ কি ল'ৰা ছোৱালী ক'ত থাকিব, ভূমিটো নহ'লে ক'ত থাকিব ল'ৰা ছোৱালী। মন্দিৰটো ভঙাল, গীৰ্জা ভঙাই দিল, ইমান দুখ কষ্ট কৰি আছোঁ আমি। এতিয়াতো ক'ত থাকিম, ল'ৰা ছোৱালী থাকিলে ইয়াতে মৰিব লাগিব, ইয়াতে বাচিব লাগিব। চৰকাৰ যদি নাচায় নেচাওক, আমি ইয়াতে থাকিম। 30 ঘৰ আছে ছাৰ। এতিয়া 4টা জাতি আছে, ৰাজবংশী আছে, সূত্ৰধৰ আছে, নেপালী আছে, আমি কিবা উৰুৱা মানুহ আছে ছাৰ। কি বিচাৰোঁ আমি চৰকাৰৰ, আমি ভাল কৰিব লাগে। আমি ছাৰক আমি ভোট দিছোঁ, ভোট দি আজি এনেকৈ কষ্ট কিয় দিব লাগে তাই? ফাৰ্ষ্ট টাইমত চৰকাৰে কি ক'ব, দে এনেকৈ দিম বুলি কৈছিল, এতিয়াতো লাষ্টত ভোটটো জিতিলে এতিয়া মানুহ নেদেখে আৰু। তাই নিজৰ ৰাজা হৈছে, ওপৰত বহি আছে, আমাক ইমান দুখ কষ্ট দি আছে। আমি ক'ত থাকিম ল'ৰা ছোৱালীলৈ? আমি ইয়াতে থাকিম, মৰিলে মৰিম, বাচিলে বাচিম। ভাঙি দিলে কি কৰিম ছাৰ? এই গাছৰ তলি থাকিব লাগিব ছাৰ, কি কৰিম? আজিতো ৰাতি বৰষুণো পৰিছে অলপমান, কি কৰিম আৰু? এনেকৈ থাকিব লাগিব। ওচৰতো পানী খাবলৈ ভাল পানী নাই ইয়াত, ডঙত ইমান লেতেৰা আহি আছে, ক'ত খাম আৰু? পানীটো অনেক দূৰৰ পৰা আনিব লাগে ছাৰ। এতিয়া ওচৰত পানী আছিল, এইটোতো চব লেতেৰা আছে, এইটো খাবই পানী নাই আমাৰ। গলাটো পূৰা শুকাই যায় মানুহৰ, এনেকুৱা হৈ আছে দুখ।